নমস্কাৰ বন্ধুসকল, BA 6 সেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ BA 6 সেমিষ্টাৰৰ কোৰ্চ চিলেকশ্যনৰ কাৰণে যিটো নটিচ আহিছে তাৰ পৰা আমি দেখিছোঁ যে এতিয়া কোৰ্চ চিলেকশ্যন কৰিব পাৰিম আমি 20 মাৰ্চলৈকে। গতিকে প্ৰথমতে আমি সামাৰ্ট পৰ্টেলত সোমাই আমাৰ লগ ইন কৰিলোঁ। কৰাৰ পিছত কোৰ্চ চিলেকশ্যনত সোমালোঁ। ইয়াৰ পিছত দেখিলোঁ কোৰ্চ চিলেকশ্যন, ইয়াত বহুকেইটা অপশ্যন আছে, 5টা। তাৰ ভিতৰত এইটো অপশ্যনত আমি ক্লিক কৰিব লাগে, GUFOA বেচেলাৰ অফ আৰ্টছ, এইটোত আমি ক্লিক কৰিলোঁ। তাৰপিছত অলপ তল পিনে টানিলোঁ, দেখি গ'ল ক্লিক হেয়াৰ টু চিলেক্ট ইউৰ কোৰ্চ, এইটোত আমি ক্লিক কৰিম। পিছত আপডেট ইউৰ কোৰ্চ, ইয়াত চিলেক্ট কৰিলোঁ। পিছত যিহেতু যাৰ ইয়াত আছে মেজৰ, মাইনৰ আৰু BSc বুলি 3টা অপশ্যন আছে, কিন্তু ইয়াৰ ভিতৰত BSc যিটো আছে, BScটো কম্পালচৰি হয়, কলেজৰ পৰা কম্পালচৰি কৰি দিয়ে, যিখন ছাবজেক্ট হ'ব গোটেইখিনি একেটা হ'ব। গতিকে মেজৰখিনিয়ে ইয়াৰ পৰা যিকোনো 4খন পেপাৰ চিলেক্ট কৰিব আৰু BSc চিলেক্ট কৰিব। চেম তেনেকৈ মাইনৰখিনিয়ে তাৰ পৰা ওপৰৰ পৰা চিলেক্ট কৰিব নোৱাৰিব। মাইনৰখিনিয়ে ইয়াত আছে, ইয়াৰ পৰা চিলেক্ট কৰিব। ইয়াত আছে লিখা, ইউ কেন চিলেক্ট মিনিমাম 0 ক্ৰেডিটছ আৰু মেক্সিমাম 16 ক্ৰেডিটছ ইউ হেভ চিলেক্ট। এইখিনি মাইনৰৰ কাৰণে, ইয়াত মাইনৰ বুলি লিখা আছে। মাইনৰখিনি 4টা ছাবজেক্ট চিলেক্ট কৰি পিছত BScখন কম্পালচৰি BSc চিলেক্ট কৰিব লাগিব। যিহেতু মই মেজৰ হওঁ, তেনেহ'লে পলিটিকেল চায়েন্স মেজৰ হওঁ, মোৰ ছাবজেক্টখিনি মই চিলেক্ট কৰি লৈছোঁ। নিজৰ কলেজ অনুযায়ী বেলেগ ছাবজেক্ট হ'ব পাৰে, আপোনালোকে সেই অনুযায়ী বেলেগ ছাবজেক্ট, যাৰ যিটো ছাবজেক্ট হয় সেইটো চিলেক্ট কৰিব। প্ৰথমটো চিলেক্ট কৰিলোঁ, দ্বিতীয়টো চিলেক্ট কৰিলোঁ, তৃতীয়টো পলিটিক্স ইন নৰ্থ ইষ্ট ইণ্ডিয়া, আৰু 4 নম্বৰটো হ'ল ৰুৰেল লোকেল গভৰ্নেন্স। আৰু এতিয়া দেখিব BScটো কম্পালচৰি হয়, যিহেতু BSc চিলেক্ট কৰিলোঁ। এতিয়া আমি ছাবমিট কৰি দিম। ইয়াত আছে ছাবমিট ইউৰ কোৰ্চ চিলেকশ্যন, আপডেট ইউৰ কোৰ্চ। যদি কিবা এইখিনি চাব পাৰে কি চিলেক্ট কৰিছে, ইয়াৰ পৰা যদি কিবা আপডেট কৰিব লগা হয়, তেনেহ'লে ধৰা ভুল হৈছে কিবা এখন ছাবজেক্ট চিলেক্ট কৰোঁতে, ৰিচেক কৰোঁতে ভালকৈ কৰিবা। আৰু ইয়াৰ পৰা ছাবজেক্ট যদি শুদ্ধ থাকে, তেনেহ'লে ছাবমিট কোৰ্চ চিলেকশ্যন, ইয়াত ক্লিক কৰিব লাগিব। যিহেতু মোৰ আছিলে প্ৰথমখন হিউমেন ৰাইটছ ট্ৰেডিশ্যন এণ্ড ডিবেটছ, 2 নম্বৰখন আছিলে মেজৰ ফেমিনিজিম থিয়ৰী এণ্ড প্ৰেক্টিছ, 3 নম্বৰখন আছে পলিটিক্স অফ নৰ্থ ইষ্ট ইণ্ডিয়া, আৰু 4 নম্বৰখন হৈছে ৰুৰেল লোকেল গভৰ্নেন্স থিয়ৰী এণ্ড প্ৰেক্টিছ। আৰু 5 নম্বৰ BScটো কম্পালচৰি হয়, আমাৰ কলেজত দিছে স্পৰ্টছ এণ্ড হেল্থ, আৰু টোটেল 18 ক্ৰেডিটছ হ'ব লাগে। গতিকে মোৰ হৈছে গোটেইখিনি, মই ছাবমিট কৰি দিলোঁ। প্লিজ চেক ইউৰ কোৰ্চ চিলেকশ্যন আফটাৰ ছাবমিশ্যন, নো চেঞ্জ উইল বি এলাউড, প্ৰেছ OK টু কনফাৰ্ম অৰ কেঞ্চেল টু চেঞ্জ ইউৰ কোৰ্চ চিলেকশ্যন। যদি আপোনাৰ কোৰ্চখিনি ঠিকে আছে, তেনেহ'লে OK বুলি ক্লিক কৰি দিব। আদাৰৱাইজ যদি কিবা মিষ্টেক আছে, তেনেহ'লে কেঞ্চেল মাৰি আকৌ এডিট কৰিব পাৰে, কোৰ্চ যিখন ভুল হৈছে সেইখন শুদ্ধ কৰি ল'ব পাৰে। মোৰ যিহেতু ঠিকে আছে, মই ছাবমিট কৰি দিলোঁ। ইয়াৰ পিছত আহিছে কোৰ্চ ইজ ছাবমিটেড ছাকচেছফুলি, ক্লিক হেয়াৰ। এতিয়া দেখিব পাৰে মোৰ কোৰ্চখিনি ছাবমিট হৈ গৈছে। এতিয়া লাষ্টত গ'লে দেখিব পাৰিব 6 ছেমিষ্টাৰত কোনখিনি কোৰ্চ আছিলে, এই ছাবজেক্ট 1, 2, 3, 4, 5 গোটেইখিনি মোৰ ঠিকে আছে। পলিটিক্স অফ নৰ্থ ইষ্ট ইণ্ডিয়া গোটেইখিনি ঠিকে আছে, গতিকে হৈ গ'ল। এতিয়া প্ৰিণ্ট কৰিব লাগিলে প্ৰিণ্ট কৰিব পাৰা, আদাৰৱাইজ যদি ঘৰত কিবা প্ৰিণ্টাৰ নাথাকে, তেনেহ'লে কম্পিউটাৰ দোকানত গৈ প্ৰিণ্ট কৰি ল'লেই হ'ল। সকলোৱে ভালকৈ কেয়াৰফুলি এইখিনি কৰিবা, যাতে কিবা মিষ্টেক নহয়, আদাৰৱাইজ এইটো শুদ্ধ কৰিব নোৱাৰি বুলি ইয়াত দিছে এবাৰ ছাবমিট কৰাৰ পিছত। গতিকে বি কেয়াৰফুল।